আপুনি হয়তো আগতে পবিত্ৰ শব্দটি নিশ্চয় শুনিছে বা ধৰ্মীয় গীতত অনতত্ব এবাৰ বা দুবাৰ হলেও ইয়াক গাইছে আৰু অধিকাংশ লোকৰ বাবে উক্ত ধাৰণাটি হৈছে এগৰাকী ব্যক্তিৰ নৈতিক জীৱন ভাল হোৱাৰ সৈতে প্ৰকৃততে ই সংযুক্ত আৰু সেয়েহে ঈশ্বৰ হৈছে পবিত্ৰ কাৰণ তেওঁ নৈতিকতাত সিদ্ধ হয় সেয়া ইয়াৰ এটা অংশ হয় কিন্তু বাইবেলত পবিত্ৰতাৰ ধাৰণাটি ইয়াতকৈ গভীৰ আৰু মহৎ প্ৰকৃততে ই কি বৰ্ণনা কৰিছে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড পৰিচালনাৰ অন্তৰালত ঈশ্বৰ হৈছে এক সৃষ্টিমূলক শক্তি সমগ্ৰ জগতখনক এই অপৰূপ সম্পূৰ্ণ সৌন্দৰ্য আৰু জীৱনীদায়িনী ৰূপে সৃষ্টি কৰিব পৰা শক্তি থকা তেওঁই হৈছে একক আৰু একমাত্ৰ ব্যক্তি এই সকলো পাৰদৰ্শিতাবোৰে ঈশ্বৰক সমূলি অতুলনীয় কৰি তোলে আৰু সেয়াই হৈছে পবিত্ৰ শব্দটিৰ প্ৰকৃত অৰ্থ ঈশ্বৰৰ পবিত্ৰতাৰ বিষয়ে চিন্তা কৰাৰ এটা সহায়মূলক উপায় হৈছে সূৰ্যক এটা ৰূপক শব্দস্বৰূপে ব্যৱহাৰ কৰাটো সূৰ্যটো হৈছে অতুলনীয় অনতত্ব আমাৰ সৌৰজগতৰ গ্ৰহ আৰু নক্ষত্ৰসমূহৰ মাজত আৰু ই প্ৰকৃততেই শক্তিশালী আমাৰ গ্ৰহত বাস কৰা এই সকলো সুন্দৰ জীৱনৰ ইয়েই হৈছে উচ্চ গতিকে আপুনি এনে ক'ব পাৰে যে সূৰ্যটো হৈছে পবিত্ৰ পৰম পবিত্ৰ আৰু আপুনি এই ৰূপক শব্দক সঁচাকৈ আগলৈকো ব্যৱহাৰ কৰিব পাৰে যি নেকি সূৰ্যৰ চাৰিওফালে আৱৰি থকা সম্পূৰ্ণ ঠাইবোৰো হৈ পৰে পবিত্ৰ হয় কাৰণ আপুনি যিমানে সূৰ্যৰ কাষ চাপি যাব সিমানে ইয়াৰ অধিক তীব্ৰতা উপলব্ধি কৰিব হয় ঠিক সেইদৰে সেই একেই শক্তি আৰু মংগল যিয়ে সকলো জীৱনবোৰক উৎপন্ন কৰিছে কিন্তু সেয়াও বিপদজনক মই ইয়াকেই ক'ব বিচাৰিছোঁ যে আপুনি যদি সূৰ্যৰ অতি কাষ চাপি যায় তেন্তে ই আপোনাক পুৰি পেলাব আৰু ঠিক সেইদৰে ঈশ্বৰৰ নিজৰ পবিত্ৰতাৰ কেন্দ্ৰত এই বিৰোধাভাস আছে কাৰণ আপুনি যদি অপবিত্ৰ হয় তেন্তে তেওঁৰ উপস্থিতি আপোনাৰ বাবে বিপদজনক আৰু ই বেয়া হোৱাৰ বাবে নহয় ভাল হোৱাৰ বাবে ঈশ্বৰৰ পবিত্ৰতাৰ এই বিৰোধাভাস আমি সৰ্বপ্ৰথমে মুচি আৰু জ্বলি থকা জপহাৰ কাহিনীত দেখা পাওঁ ঈশ্বৰে মুচিক তেওঁৰ চেণ্ডেলযোৰ খুলুকাই ল'বলৈ কৈছিল কাৰণ তেওঁ পবিত্ৰ ভূমিত থিয় হৈ আছিল আৰু মুচিয়ে ভয়তে তেওঁৰ মুখমণ্ডল ঢাকি লৈছিল আৰু ঈশ্বৰে কৈছিল হেৰা আৰু অধিক কাষ চাপি নাহিবা বৰ তীব্ৰতা আছে দৰাচলতে ঈশ্বৰৰ এই পবিত্ৰতাৰ তীব্ৰতাক ইজৰাইলৰ মন্দিৰৰ বিষয়ে থকা কাহিনীবোৰত আৰু অধিকভাৱে অন্বেষণ কৰা হৈছিল যি নেকি মূলস্থান আছিল য'ত ঈশ্বৰৰ পবিত্ৰ উপস্থিতি বিৰাজমান আছিল আৰু মন্দিৰৰ কেন্দ্ৰত উক্ত কোঠালিটো আছিল যিখন ঠাইক অতি পবিত্ৰ স্থান বুলি সম্বোধন কৰা হৈছিল এয়া ঈশ্বৰৰ উপস্থিতিৰ মূল স্থান আছিল আৰু আপুনি মন্দিৰৰ চাৰিওফালে থকা ঠাইবোৰত বসতি কৰা ইজৰাইলৰ লোকেই হওক বা মন্দিৰত সেৱা আগবঢ়োৱা এগৰাকী পুৰোহিতেই হওক আপুনি ঈশ্বৰৰ পবিত্ৰ উপস্থিতিৰ কাষতে আছে যি নেকি বিপদজনক হয় এয়া হৈছে এক সমস্যা গতিকে ই কেনেকৈ কাৰ্যকৰী কৰিবলগীয়া হৈছিল বাৰু বাইবেলত উল্লেখ কৰা সমাধানটি হৈছে যে আপুনি নিজকে সূচী কৰিব লাগে গতিকে নৈতিকতাত সূচী হোৱাৰ দৰে নেকি হয় আৰু সেয়া বুজি পোৱাত একেবাৰে সহজ কিন্তু বাইবেলে অন্য ধৰণৰ এক সূচিতাৰ বিষয়ে ব্যক্ত কৰিবলৈ অনেক সময় খৰচ কৰিছে যি নেকি ধৰ্মীয় ৰীতি নীতি অনুসৰি সূচী হোৱাৰ বিষয়ে কয় ই হৈছে এনে এটা ব্যৱস্থা যেতিয়া আপুনি মৃত্যুৰ সৈতে জড়িত থকা এনে ধৰণৰ স্পৰ্শ কৰা যেনে ৰোগীয়া ছাল বা মৃত শৰীৰ বা শৰীৰৰ কিছুমান নিৰ্দিষ্ট তৰলজাতীয় পদাৰ্থক স্পৰ্শ কৰা এই সকলোবোৰে আপোনাক অসুচি কৰে আৰু ধৰ্মীয় ৰীতি নীতি অনুসৰি অসুচি হোৱাই দৰাচলতে পাপময় অৱস্থাক নুবুজায় ইয়াত থকা ভুলটো হৈছে যে ঈশ্বৰৰ উপস্থিতিত আপুনি এক অসুচি অৱস্থাত প্ৰৱেশ কৰাটো গতিকে সেইবাবে ঈশ্বৰে ইজৰাইলীয় লোকসকলক কেতিয়া তেওঁলোকে অসুচি হৈ আছে এই বিষয়ে জ্ঞান লভিবলৈ আৰু সূচী হ'বলৈ ল'বলগীয়া পদক্ষেপবোৰৰ বিষয়ে অতি স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছিল যাতে তেওঁলোকে পুনৰাই এই আদৰ্শক অনুকৰণ কৰিব পাৰে গতিকে লেবিয়া পুস্তকখন হৈছে উক্ত বিষয়ৰ বিস্তৃত বৰ্ণনা হয় কিন্তু সেই কথা সেই ঠাইতে অন্ত পৰা নাই উক্ত ধাৰণাটি বিকশিত হৈ গৈ থাকে পিছলৈ যিশয়া নামৰ এগৰাকী ভাৱবাদীৰ যোগেদি এই মনোমোহা কাহিনীটিক আমি শাস্ত্ৰত দেখা পাওঁ তেওঁ বুজি নোপোৱা উক্ত দৰ্শনটিত দেখা পাইছিল য'ত তেওঁ মন্দিৰত আৰু ঈশ্বৰৰ উপস্থিত আছে তেওঁ সম্পূৰ্ণৰূপে ভীতিগ্ৰস্ত হৈছিল হয় তেওঁ নিয়ম নীতিবোৰৰ বিষয়ে জ্ঞাত আছিল তেওঁ সেই ঠাইত থাকিব নালাগিছিল
আৰু তেওঁ ধ্বংস হৈ যাব বুলি শংকিত হৈছিল। আৰু সেই ঠাইত চিৰাপ নামৰ এক আচৰিত প্ৰজাতিৰ প্ৰাণী আছিল। হয়, সেইটো এটা বুজি নোপোৱা ধৰণৰ প্ৰাণী। ই এটা জ্বলি থকা অঙঠালৈ উৰি আহিছিল আৰু সেই অঙঠাৰে যিছয়াৰ ওঠত স্পৰ্শ কৰিছিল আৰু এনে কিবা এটা কৈছিল যি নেকি সঁচাকৈ অদ্ভুত। তোমাৰ অপৰাধ গুচোৱা হ'ল আৰু তোমাৰ পাপ প্ৰায়শ্চিত্ত হ'ল। গতিকে এই জ্বলি থকা আঙঠাই কিবা প্ৰকাৰে যিছয়াক সূচী কৰিছিল। হয়, ই মন কৰিবলগীয়া বিষয়, কাৰণ সাধাৰণতে আপুনি যদি কিবা এটা অসুচি বস্তুক স্পৰ্শ কৰে তেন্তে ইয়াৰ অসুচিতাক আপোনালৈ হস্তান্তৰ কৰে। কিন্তু এতিয়া ইয়াত এটা নতুন ধাৰণাৰ প্ৰকাশ কৰা হৈছে। এই অতিকৈ পবিত্ৰ আৰু সূচী অঙঠাটোৱে যিছয়াক স্পৰ্শ কৰিছে আৰু ইয়াৰ সূচিতাক তেওঁলৈ হস্তান্তৰ কৰিছে। ঈশ্বৰৰ পবিত্ৰতাৰ দ্বাৰাই যিছয়াক ধ্বংস কৰা হোৱা নাছিল, তেওঁ ইয়াৰ দ্বাৰাই ৰূপান্তৰ হৈছিল। মই ইয়াকে ক'ব বিচাৰিছোঁ যে ইয়াৰ ব্যৱহাৰিক দিশবোৰ বিস্তৃতভাৱে বিশাল। কিন্তু এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু এইবাৰ অন্য এগৰাকী ভাৱবাদীৰ যোগেদি হৈছিল, আৰু সেয়া হৈছে যিহিস্কেল। তেওঁ এনে এটি দৰ্শন দেখা পাইছিল, যি দৰ্শনত তেওঁ মন্দিৰত থিয় আছিল আৰু দেখা পাইছিল যে ইয়াৰ পৰা টোপে টোপে পানী পৰিছে, আৰু ইয়াৰ পাছত সেই পানী এটা ভুমুকলৈ ৰূপান্তৰিত হৈছিল আৰু সেই গতিক নদীলৈ বৃদ্ধি পাইছিল, যিয়ে সেউজীয়া গছ গছনিবোৰক পিছলৈ ৰাখি সেই পথক ত্যাগ কৰি মৰুভূমিলৈ বৈ যাবলৈ আৰম্ভ কৰিছিল। আৰু ইয়াৰ পাছত সেই মৃত সাগৰলৈ বৈ যাব ধৰিছিল আৰু সেই সকলোবোৰক সতেজ আৰু জীৱিত কৰি তুলিছিল। গতিকে প্ৰথমে সূচী হোৱা আৰু ইয়াৰ পাছত মন্দিৰলৈ যোৱাৰ পৰিৱৰ্তে ইয়াত ঈশ্বৰৰ পবিত্ৰতা মন্দিৰৰ পৰা ওলাই আহিছিল আৰু সকলো বস্তুকে সূচী কৰিছিল আৰু সেইবোৰক জীৱিত কৰি তুলিছিল। এই সকলোবোৰে কি বুজায় বাৰু? আমি ইয়াৰ বিষয়ে একোকে নাজানো যেতিয়ালৈকে যীশু নামৰ এইগৰাকী ব্যক্তিৰ সাক্ষাৎ নহওঁ। তেওঁ দাবী কৰিছিল যে তেওঁ প্ৰাচীন কালৰ এই সকলো দৰ্শনবোৰক সিদ্ধ কৰিছে, কিন্তু এক আচৰিত ধৰণৰ নতুন উপায়েৰে। যীশুৱে চাৰিওফালে ভ্ৰমি ফুৰা লোকসকলক স্পৰ্শ কৰিছিল, যিসকল লোক অসুচী আছিল। ছালৰ ৰোগ থকা লোকসকলক, তেজ গৈ থকা এগৰাকী মহিলাক আৰু মৃত লোকক স্পৰ্শ কৰিছিল। আৰু তেওঁ যেতিয়া তেওঁলোকক স্পৰ্শ কৰিছিল তেতিয়া তেওঁলোকৰ অসুচিতা যীশুলৈ হস্তান্তৰ হ'ব লাগিছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে যীশুৰ সূচিতাই তেওঁলোকলৈ হস্তান্তৰ হৈছিল আৰু সঁচাকৈয়ে তেওঁলোকৰ শৰীৰ সুস্থ কৰি তুলিছিল। যীশু যিছয়াৰ দৰ্শনত দেখা সেই পবিত্ৰ আঙঠাৰ দৰে আছিল। হয়, আৰু যীশুৱে দাবী কৰিছিল যে তেওঁ মানৱ ৰূপত ঈশ্বৰৰ নিজৰ পবিত্ৰতাক ধাৰণ কৰিছিল, আৰু সেইবাবে তেওঁ আৰু তেওঁৰ অনুগামীসকল এতিয়া হৈছে ঈশ্বৰৰ মন্দিৰ, যাতে তেওঁলোকৰ যোগেদি ঈশ্বৰৰ পবিত্ৰ উপস্থিতি জগতৰ মাজলৈ অগ্ৰসৰ হয় আৰু জীৱন, সুস্থতা আৰু আশাক কঢ়িয়াই আনিব পাৰে। গতিকে যীশুৱে সেইকাৰণে তেওঁৰ অনুগামীসকলক জীৱন জলৰ ভুমুক থকা বুলি বৰ্ণনা কৰিছিল। সি তেওঁলোকৰ পৰা নিগৰি যায়। গতিকে এয়া হৈছে আমাৰ কাহিনীৰ অংশবিশেষ, য'ত আমি এতিয়া নিজকে বিচাৰি পাওঁ। কিন্তু এই সকলোবোৰ কলৈ গতি কৰি আছে বাৰু? বাইবেলৰ অন্তিম পৃষ্ঠাবোৰ ঈশ্বৰৰ পবিত্ৰতাৰ বিষয়ে এক চূড়ান্ত দৰ্শনৰ সৈতে সামৰণি পৰিছে। এইবাৰ এই দৰ্শনটি যোহন নামৰ এগৰাকী ব্যক্তিয়ে দেখিছিল। তেওঁৰ দৰ্শনত আমি দেখা পাইছোঁ যে সমগ্ৰ জগতখনক সম্পূৰ্ণৰূপে নতুনত্ব কৰা হৈছে আৰু সম্পূৰ্ণ পৃথিৱীখন ঈশ্বৰৰ মন্দিৰ হৈ পৰিছে। আৰু যিহিস্কেলৰ নদীখন সেই ঠাইতে আছে, যি নেকি ঈশ্বৰৰ উপস্থিতিৰ পৰা বৈ গৈছে আৰু সকলো সৃষ্টিক বোৱাই পেলাইছে, সকলো অসুচিতাক দূৰ কৰিছে আৰু সকলোবোৰৰ জীৱনলৈ পুনৰাই উভতাই আনিছে।